ক মই পাৰি আৰে ক মই পৰকলা ভা বুলি ক পাৰি কি ভিডিঅ' মই এডোখৰত আহি কিয় ভাল লাগে জানা নাই ছোৱালী দেখা পায় এইটো এইটো গাৰ্লছ হোষ্টেল ব্লগ নবনোৱা নি কি হওক বডি ৰিয়েকশ্যন যিবিলাক একটা ফেচ নোলায় এইবিলাক ডাবিং মই দিওঁ এক্টিং মন্দা কৰে এনেকে নাচাবি হট গাৰ্ল কাণত Hello friends, welcome back to my YouTube channel Bodhinadita. পুনৰ স্বাগতম জনাইছো এটা নতুন বিহাইণ্ড দ্য সিন ভিডিঅ। তো মই ওলাইছো এতিয়া মই পংকি শুটিং কৰিবলৈ বহুত দিনৰ পিছত মানে পূজাৰ পিছত ফাৰ্ষ্ট টাইম আমি শুটিং কৰিব ওলাইছো। তো বাহিৰত বৰষুণ দি আছে সেইকাৰণে মই ওলাই যাব পৰা নাই কিন্তু বৰষুণ জাগি এতিয়া অকণ লৈ আছো ওলাই মেলি ৰেডি। তো বন্ধুসকল ভিডিঅ'টো চাই থাকিব শেষলৈকে কি কি হয় সকলোবিলাক দেখাম। এতিয়া আমি গৈ আছো লক্ষ্মণ হাউচত শুটিং কৰিবলৈ। Let's start the video. ফাইনেলি ৰ'দ বৰষুণ কাটি কৰি ওলাই আহিলো আৰু আহি পাই গ'লো সি মই ইয়াতে অলপমান বেছি সোনকালে আহিছে নেকি ভিতৰত কোন কোন আহিলে চাওঁ অন্তৰাবাটো শুইয়ে থাকে ৰাতিপুৱা আহি ভিডিগা হোৱাটছআপ খবৰ একদম ফটাফটি বঢ়িয়া তুমি ব্লগ নবনোৱা নি কি হওক বডি ফিউচাৰ ইম্পচিবল টেনচন পৰিব গম পাওঁ এতিয়া এইটো শকত হোৱা সময়ো পিন্তুতা আপুনি নুবুজিব তাই এতিয়া মামী হ'ব গৈ আছে ন আমি ফাৰ্ষ্ট চিন শ্বুটিং কৰিব লৈছো এতিয়া কথা পাতি শুনিব হোৱাতকৈ বেছি বেয়া হৈ গৈ আছে ৰাধা ৰিয়েকশ্যন তাই বিয়া নহয় সূৰ্যানা গাহৰিটো খাম মায়ে ক'ব এইফালৰ পৰা ৰিচিভ কৰিবা হেল্ল' ৰাধা আমাৰ শ্বুটিং চলি আছে এটা পাহৰি দিয়ক কালি মই ইয়াতে গাহৰি আছে সূৰ্যাই ঘৰৰ পৰা গাহৰি লৈ আহিছে নতুন গাড়ী পাৰ্টিৰ গাহৰি অলপমান দিয়া সৰু পিচ দিবা স্মক পৰ্ক ক মই পাৰি আৰে ক মই পৰকলা ভা বুলি ক পাৰি কি ভিডিঅ' নহয় মই খাব নিদিওঁ ভিডিঅ'ত ল'ব লাগিব क्यों घर में देखने से अबे मेरा वीडियो नहीं देखते यार देखते ডাবিংটো মই দিওঁ যিবিলাক একটা ফেচ নোলায় এইবিলাক ডাবিং মই দিওঁ এক্টিং মন্দা কৰে থেংক ইউ ক'বা দেই শেষত থেংক ইউ কেতিয়া যাবা মাহত ৰৈ আছে তোমাৰ বাবে মোৰতো এতিয়া যাওঁ লাগি আছে কিন্তু আজি এনেকে নাচাবি
hot girl. Action! Lunch break হৈ গ'ল এতিয়া আমি ভাতটো খাই লওঁ অঁ মই খাম যা খাই লে যা বাৰ্থডে পাৰ্টি নিৰামিষ ভাত আমাৰ আউটডোৰ নাজানো মই আউটডোৰ চিং কেইটামান আছে কৰিব গৈ আছোঁ কোনফালে পুখুৰী পাৰ দুৰ্গা পূজা বহুত দেখাইছে এইটো দুৰ্গা পূজা মণ্ডপ ভাঙি শেষে কৰা নাই তো চাই দেখিব আপোনালোকে বিহাইণ্ড দ্য চিন নে কি ক'ব লাগিব ফাইনেলি আমি পাই গ'লো মই এডোখৰত আহি কিয় ভাল লাগে জানা নাই ছোৱালী দেখা পায় এইটো গাৰ্লছ হোষ্টেল এইয়া ছোৱালী আহি আছে সম্পৰ্ক শেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে এবাৰ কাণত পৰিছে এইটো নামাৰিব লাগিছিলো বে মোৰে হাঁহি উঠি ফটাচ নহয় এইটো বেলেগ এইটো কাণখন জাপ খাই গ'ল ফাইনেলি আমাৰ ইয়াতে শ্বুটিং কমপ্লিট হৈ গ'ল তো আমি এতিয়া গৈ আছোঁ নেক্সট শ্বুটিং লোকেশ্যনলৈ আউটডোৰ চিন আছিলে এটা আউটডোৰ চিন এটা আছিলে কৰি ল'লোঁ চুৰজা দিয়া গাহৰিটো খাই ভাল লাগিলে আজি স্মক পক খুৱাইছে আহিলোঁ এতিয়া আমি আউটডোৰৰ পৰা শ্বুটিং কৰি এতিয়া আমাৰ ইণ্ডত কেইটামান চিন আছে সেইকেইটা কৰি ল'ম তাৰপিছত কি হয় আপোনালোকক দেখাই থাকিম আৰু ফাইনেলি চিনটো শ্বুটিং কৰাৰ পিছত লাষ্ট এটা চিন কৰিবৰ কাৰণে আহিছোঁ এতিয়া আউটডোৰ আমি ইয়াতে চিনটো কৰিম তো ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই